2021 পৰা অপেক্ষা কৰি আছিলোঁ কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2021 কথা দিছিলে যে শিলাজিৎ দেৱক টিকেট দিব পৰা নাই 2021 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিলে মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক কথা ৰাখিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দি কথা ৰাখিছে আমি দ্বিতীয়বাৰৰ কাৰণে অসমৰ ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিম আৰু হুজাই সমষ্টিৰ পৰা 1.5 লাখ ভোটত শিলাজিৎ দেৱক আমি জয়ী কৰাম এয়া আমাৰ আসন আৰু দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব লগতে হুজাই সমষ্টি ৰাইজৰ এই 5 বছৰৰ যি দুখ কষ্ট আছিলে আজিৰ পৰা সেই দুখ কষ্ট নাই হ'ল আমি সকলো আনন্দিত আজি এনেকুৱা উৎফুল্লিত হৈছোঁ এনেকুৱা লাগিছে কিবা স্বৰ্গৰ পৰা কিবা হীৰা বা মণিমুকুতা পাই গৈছোঁ নেকি এনেকুৱা লাগিছে এনেকুৱা আনন্দ তেখেতে কাৰ্যকৰ্তাৰ লগত ভাল ব্যৱহাৰ কৰা নাই আপোনালোকে সকলোৱে গম পায় আপোনালোকে দেখিছে যে প্ৰাক্তন বিধায়কজনে কি কৰিছে কি কৰা নাই আমি অসুখী আছিলোঁ কাৰ্যকৰ্তাবিলাক তেখেতে কাৰ্যকৰ্তাক লৈ চলিব পৰা নাই কাৰ্যকৰ্তাক সামান্য হুজাই সমষ্টিৰ জনসাধাৰণলৈকে লৈ তেওঁ চলিব পৰা নাই আগৰ বিধায়কজনে কি চলিব তেখেতে এতিয়া আমি সকলো উৎফুল্লিত লগতে সকলো দিশৰ পৰা হুজাই সমষ্টিৰ উন্নয়ন সাধন হ'ব ভাৰত মাতা কি জয় শিলাজিৎ দেৱ জিন্দাবাদ